হাই দোস্ত, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বাৰ ভিনদেউৰ লগত ফুৰিবলৈ ওলাই আহিছোঁ তেজপুৰৰ ফালে। বা ভিনদেউৱে ফুৰাবলৈ লৈ আনিছে। এয়া ভিনদেউৱে গাড়ী চলাই গৈ আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এয়া বা পিছফালে বহিছে আৰু ভাইটি ভণ্টি আৰু সেয়া বিশ্ব আৰু এয়া ভিনদেউ আৰু এয়া পাৰ্থ। আমি এতিয়া গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি প্ৰথম ইয়ালৈ আহিলোঁ ব্ৰহ্মপুত্ৰ কিনাৰত। দৃশ্যটো বহুত ভাল লাগিলে। আমি ইয়াতে ফটো দুকপি নামাৰিলে আপোনালোকে যি দিছে আপোনালোকে চাই লওক ফটো দুকপি। এয়া আমি এইকণতে বহিলোঁ। এয়া ভিনদেউ, জুইবা আৰু এয়া ভাইটি ভণ্টি আৰু এয়া বিশ্ব, পাৰ্থ। আমি কেইটা আহিছিলোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি আহিলোঁ অগ্নিগড়লৈ। তেজপুৰ ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত এয়া অগ্নিগড়। আমি প্ৰথম টিকটটো কাটি লওঁ, তাৰপিছত ভিতৰলৈ সোমাই যাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এই অগ্নিগড় নিৰ্মাণ কৰিছিল বাণ ৰজাই। মই যিমানখিনি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া ভিতৰলৈ যাওঁ বলক। শত্ৰুৰ পৰা নগৰখন ৰক্ষা কৰিবৰ বাবে বানাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি বালিকা পুৰাণত উল্লেখ আছে। বাণ ৰজাই অনিৰুদ্ধক যেতিয়া বান্ধি থৈছিল, তেতিয়া শ্ৰীকৃষ্ণই বাণ ৰজাৰ লগত আলোচনা কৰিবলৈ আহিছিল। কিন্তু বাণ ৰজাই কোনোপধ্যেই শ্ৰীকৃষ্ণৰ কথা মানি লোৱা নাছিল। তাৰ ফলত তেওঁলোক দুয়োজনৰ মাজত মহাযুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধখনত শ্ৰীকৃষ্ণৰ লগত বাণ ৰজা জিকিব নোৱাৰি তেওঁ ভগৱান মহাদেৱক মাতি পঠাইছিল। বাণ ৰজা যিহেতু ভগৱান মহাদেৱৰ ভক্ত আছিল আৰু ভক্তৰ কথা শুনিয়েই মহাদেৱে যুদ্ধ হ'বলৈ মান্তি হ'ল। আৰু তেতিয়া দুয়োজন যিহেতু ভগৱান হৰিহৰ, সেয়ে এই যুদ্ধখনক হৰিহৰ যুদ্ধ বুলি কোৱা হয়। এই যুদ্ধখন বহু সময় চলি আছিল আৰু শেষ হোৱাৰ নাম লোৱা নাছিল, কাৰণ দুয়োজন ভগৱান দুয়োজনৰ শক্তি সমান। সেয়ে এই যুদ্ধক ৰখাবৰ কাৰণে সকলো ভগৱানে তেওঁলোকক বুজাবলৈ আহিছিল আৰু সকলো ভগৱানে দুয়োজনকে বুজাই যুদ্ধখন সমাপ্ত কৰিছিল। চিত্ৰলেখাই যিহেতু মায়া যাদু জানিছিল, সেয়ে চিত্ৰলেখাই মায়াৰ যাদুৰে অনিৰুদ্ধক উষাৰ লগত বিয়া কৰাবৰ কাৰণে লৈ আনিছিল। এয়া চাওক ওপৰৰ পৰা কিমান ভিউটো ভাল হৈছে ব্ৰহ্মপুত্ৰ পাৰত। এতিয়া আকৌ আমি অগ্নিগড়ৰ পৰা আহিলোঁ। অগ্নিগড় চাই মেলি আহিলোঁ। এতিয়া বেলেগ জেগালৈ যাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া গণেশ মন্দিৰলৈ আহিছোঁ। গণেশ ঘাটৰ এইটোৱেই মূল গণেশ মন্দিৰ। চাওক কি সুন্দৰকৈ মন্দিৰটো গঢ়ি তুলিছে। ব্ৰহ্মপুত্ৰৰ কিনাৰত মানুহ বহিবলৈ জেগা আছে। এয়া চাওক ব্ৰহ্মপুত্ৰৰ কিনাৰত মন্দিৰটো আছে, কিমান ধুনীয়া লাগিছে পৰিৱেশটো। আৰু ইয়াৰ ওচৰতে গণেশ উদ্যান আছে। তাৰপিছত আমি বৰনামঘৰত সোমাই আমি এতিয়া জুইবাৰ ভিনদেউৰ ঘৰলৈ গৈ আছোঁ। এতিয়া আমি জুইবাৰ ভিনদেউৰ ঘৰলৈ গৈ আছোঁ। এতিয়া আহি আছোঁ আমি। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ। আজিলৈ গুড বাই।